এয়া চাওক আজি মই বুট দাইলেৰে পনীৰ বনাইছোঁ। মই বুট দাইলখিনিৰ লগত সামান্য পৰিমাণে মুগ দাইল আৰু দুটা আলু একেলগে প্ৰেছাৰ কুকাৰত বইল হ'বলৈ দিছোঁ। আপোনালোকে নিজৰ আন্দাজ অনুসাৰে প্ৰেছাৰ কুকাৰত যিমানটা চিটি লাগে চিটি লগাই ল'ব যাতে বুট দাইলখিনি ভালদৰে সিজি যায়। তাৰ পাছত এয়া চাওক পনীৰখিনি মই পিচ পিচকৈ কাটি লৈছোঁ। এতিয়া মই পনীৰখিনি খালী তেলতে ভালদৰে ফ্ৰাই কৰি ল'ম আৰু এয়া দুটা বিলাহী মই পেষ্ট বনাই ল'ম। এয়া চাওক পনীৰখিনি মই কেৰাহীত দিলোঁ আৰু বিলাহীখিনি পেষ্ট বনাই ল'লোঁ। এতিয়া মই পনীৰখিনি ভালদৰে ফ্ৰাই কৰি তাৰ পৰা নমাই ৰাখিছোঁ আৰু মই আকৌ তেলত এটা শুকান জ্বলা আৰু পিঁয়াজ দিছোঁ। সেইখিনি মই হেতাখনেৰে লৰাই ভালদৰে ফ্ৰাই কৰিছোঁ আৰু তাৰ লগত মই অকণমান চেনি দিছোঁ, যিহেতু বুট দাইলত অকণমান চেনি দিয়েই। আৰু তাৰ পাছত মই এনেকৈ বিলাহীৰ পেষ্টটো তাত ঢালি দিছোঁ। এতিয়া মই বিলাহীৰ পেষ্টটো ধুনীয়াকৈ হেতাখনেৰে লৰাই লৰাই ভালদৰে ফ্ৰাই কৰিম যাতে বিলাহীখিনিত থকা পানীখিনি নোহোৱা হৈ যায় আৰু বিলাহীৰ গন্ধটো গুচি যায়। এয়া বিলাহীখিনি ভালদৰে ফ্ৰাই কৰা হ'ল, সেইবাবে মই তাৰ লগত এতিয়া হালধি, জিৰা গুড়ি, জালুকৰ গুড়ি, ধনিয়াৰ গুড়ি আটাইখিনি দি দিলোঁ আৰু এতিয়া মই আৰু অকণমান সময় ফ্ৰাই কৰিম। এয়া চাওক মই আকৌ অকণমান সময় ফ্ৰাই কৰিলোঁ আৰু এয়া মই কেইটামান কাজু পানীত তিয়াই ৰাখিছিলোঁ। এতিয়া মই যিহেতু বিলাহীখিনি ফ্ৰাই কৰা হ'ল গতিকে তাত কাজুখিনি দি দিলোঁ। এয়া চাওক এতিয়া মই আকৌ হেতাখনেৰে অকণমান সময় কাজুখিনি ফ্ৰাই কৰিম বিলাহীৰ লগত। এয়া চাওক মই কাজুখিনি বিলাহীৰ লগত অকণমান সময় ফ্ৰাই কৰিলোঁ আৰু এতিয়া বইল দাইল আৰু আলুখিনি তাত মই ঢালি দিম। মই যিহেতু আলু আৰু দাইলখিনি কম পানীত বইল কৰিছোঁ সেইবাবে মই তাত আৰু অকণমান গৰম পানী দি দিম, উতলা গৰম পানী। এয়া দি দিলোঁ। এতিয়া মই তাত ধুনীয়াকৈ নিজৰ আন্দাজ অনুসাৰে নিমখ দিম আৰু সেইখিনি উতলিবলৈ দিম আৰু যেতিয়া উতলি যাব তাত মই ধুনীয়াকৈ পনীৰখিনি দি দিম। এয়া চাওক মই ধুনীয়াকৈ পনীৰখিনি দি দিলোঁ। এতিয়া এইখিনি উতলি গ'লে হৈয়ে যাব। আপোনালোকে যদি ভিডিঅ'টো চাই আছে আৰু ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু আগলৈ যাতে মই কিবা ভিডিঅ' পঠালে পায় তাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এয়া চাওক বুট দাইলখিনি হৈ গ'ল। এতিয়া মই লাষ্টত অলপ কেঁচা ধনিয়া দি দিলোঁ আৰু ধুনীয়াকৈ হৈয়ে গ'ল।